নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই চিনি আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল অসম চিৰিয়েল সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা কেইপদমান বস্তু কেনেদৰে পৰিষ্কাৰ কৰি ৰাখিব পাৰি তাৰে সৰু সৰু কেইটামান টিপছ। এই ধৰক কাপোৰত কিছুমান দাগ লাগিলে বা অন্যান্য কিছুমান বস্তুত দাগ লাগিলে বা লেতেৰা হ'লে কেনেদৰে পৰিষ্কাৰ কৰি ৰাখিব পাৰি তাৰে কেইটামান সৰু সৰু টিপছ। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখোঁ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই যাব। গতিকে দেৰি নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই লৈ আহিছোঁ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা 9টা বস্তু, 9টা সৰু সৰু টিপছ। এক নম্বৰতে আছে কাপোৰত তৰকাৰী, চাহ বা কফিৰ দাগ লাগিলে এনেধৰণৰ দাগ লাগিলে দাগ লগা ঠাইডোখৰত নিমখ সানি আৰু কলগেট ঘঁহি অলপ সময় ৰ'দত দি চাবোন পানীৰে ধুই দিব। দেখিব দাগখিনি আঁতৰি গৈছে। 2 নম্বৰতে আছে কাপোৰত চুইংগাম লাগিলে কেনেদৰে আঁতৰাব পাৰি। চুইংগাম লগা ঠাইডোখৰত বৰফ লগাই এখন চোকা অস্ত্ৰৰে অলপ কৰি ঘঁহি দিব। দেখিব চুইংগামখিনি আঁতৰি গৈছে। 3 নম্বৰতে আছে আমি পিন্ধি থকা কাপোৰযোৰত কেতিয়াবা ঘপকৈ চাহৰ দাগ লাগিলে কেনেকৈ আঁতৰাব পাৰি। আমি কেতিয়াবা চাহ খাই থাকোঁতে নজনাকৈ চাহ কৰিলত দাগ লাগি যায় নহয়। এনেধৰণৰ দাগবিলাক গুচাবলৈ হ'লে দাগ লগা ঠাইডোখৰত গাখীৰ নাইবা নেমুৰ ৰস লগাব পাৰে। এনেধৰণে লগালেও চাহৰ দাগ উঠি যায়। 4 নম্বৰতে আছে কাপোৰত চিয়াহীৰ দাগ লাগিলে কেনেকৈ আঁতৰাব পাৰি। চিয়াহীৰ দাগ লাগিলে দাগ লগা ঠাইডোখৰত অলপ কলগেট লগাই ভালকৈ দেখিব চিয়াহীখিনি কাপোৰৰ পৰা আঁতৰি গৈছে। 5 নম্বৰতে আছে কাপোৰত তেজৰ দাগ লাগিলে কেনেকৈ আঁতৰাব পাৰি। কাপোৰত তেজৰ দাগ লাগিলে তাক গুচাবলৈ হ'লে তেজৰ দাগ লগা ঠাইডোখৰত অলপ চূণ সানি ধুই দিব। দেখিব দাগখিনি আঁতৰি গৈছে। 6 নম্বৰতে আছে কাপোৰত মেহেন্দিৰ দাগ লাগিলে কেনেকৈ আঁতৰাব পাৰি। মেহেন্দিৰ দাগ লগা ঠাইডোখৰত অলপ গৰম গাখীৰ লগাই আধা ঘণ্টামান ভিজাই ৰাখি তাৰ পাছত চাবোনেৰে ভালকৈ ধুই দিব। দেখিব কাপোৰৰ পৰা মেহেন্দিৰ দাগখিনি আঁতৰি গৈছে। 7 নম্বৰতে আছে চশমাৰ গ্লাছখন কেনেকৈ চাফা কৰি ৰাখিব পাৰি। চশমাৰ গ্লাছখন চাফা কৰি ৰাখিবলৈ হ'লে চশমাখনৰ গ্লাছখনত এটোপাল ভিনেগাৰ দি এখন চাফা কাপোৰেৰে মচি দিব। দেখিব চশমাখনৰ গ্লাছখন চাফা হৈ আছে। 8 নম্বৰতে আছে সোণৰ গহনা কেনেকৈ চাফা কৰি ৰাখিব পাৰি। কেতিয়াবা অসাৱধানতাৰ কাৰণে সোণৰ গহনাবিলাক পুৰণি হৈ গ'লে মদৰুৱা ধৰণৰ ৰং বহে নহয়নে। এনে ৰংবিলাক উঠাবলৈ হ'লে বা চাফা কৰি ৰাখিবলৈ হ'লে অলপ তেতেলী ভিজোৱা পানীত কিছু সময় সোণৰ গহনাখিনি ডুবাই দিব। তাৰ পাছত অলপ ঘঁহি ঘঁহি ধুই দিব। দেখিব সোণৰ গহনাখিনি নতুনৰ দৰে হৈ পৰিছে। 9 নম্বৰতে আছে টেবুলত চুইংগাম লাগিলে কেনেকৈ আঁতৰাব পাৰি। টেবুলত চুইংগাম লাগিলে তাত অলপ কেৰাচিন দি ঘঁহি দিওঁ। দেখিব চুইংগামখিনি টেবুলৰ পৰা আঁতৰি গৈছে। আজিলৈ ইমানেই।